হেল্ল' এভৰিৱান, আই হোপ যে মই কোৱাৰ ধৰণে আপোনালোকে যিকেইটা লিংক দিছিলোঁ তাৰ পৰা ডাউনলোড কৰি ল'লে আৰু যদিতো পইচা পাতি খৰচা কৰি ডাউনলোড কৰিছে তেনেহ'লেতো কথাই নাই। যি কি নহওক, মই ভাবি লৈছোঁ যে আপোনালোকে ডাউনলোড কৰিলে প্ৰিমিয়াৰ প্ৰ' আৰু ডাভিঞ্চি। প্ৰথম মই আজি দেখুৱাম প্ৰিমিয়াৰ প্ৰ'ৰ ইণ্টাৰফেচটো। তো ব'লক প্ৰিমিয়াৰ প্ৰ'ৰ ইণ্টাৰফেচটো খোলোঁ। এইটো এডব প্ৰিমিয়াৰ প্ৰ'। প্ৰথমতেই খোলোতে আপোনাৰ এনেকৈ আহিব ইণ্টাৰফেচটো। আপুনি একো চিন্তা কৰিব নালাগে, জাষ্ট এই নিউ প্ৰজেক্ট বুলি য'ত লিখা আছে যে এইটো, তাতে আপুনি ক্লিক কৰক। নিউ প্ৰজেক্ট আহিলে প্ৰথমতে আপুনি প্ৰজেক্টৰ নামটো দিব লাগিব। মই এইটো ধৰি লওক ইণ্টাৰফেচ বুলি দি লৈছোঁ, ইণ্টাৰফেচ প্ৰিমিয়াৰ হ'ল। লগতে আপুনি প্ৰজেক্টটো ক'ত ছেভ কৰিব, এইটো দেখিছে প্ৰজেক্ট লোকেশ্যন। এইটো আপুনি এই কাৰেঞ্চিটোত মাৰিলে চুজ লোকেশ্যন কৰিলে তাতে আপুনি যোনটো ড্ৰাইভত থ'ব, ধৰি লওক নিউ ভলিউম মই ইয়াত থ'লোঁ, মই ইয়াতে এটা কৰি ল'লোঁ, ধৰি লওক এটা ফাইল নেম এটা দি ল'লোঁ ইণ্টাৰফেচ বুলি। তাৰপিছত এইটো ছিলেক্ট কৰি দিলোঁ। সেইটো চাওক ইণ্টাৰফেচত ছিলেক্ট হৈ গ'ল। এতিয়া একো বেলেগ নাই, জাষ্ট ক্ৰিয়েট বটনটোত হিট কৰি দিব। হৈ গ'ল, এইখিনিলৈকে ক্লিয়াৰ। এতিয়া মই প্ৰত্যেকটো বস্তু এনেকৈ এফালৰ পৰা কৈ নাযাওঁ। একচুৱেলি এফালৰ পৰা কৈ গ'লে কি হ'ব, মই কৈ যাম, আপোনালোকে পাহৰি যাব বা পিছত সেইখিনি কিছুমান বস্তু কামো নাহে। সেইকাৰণে য'ত যেনেকৈ দৰকাৰ হয় তেনেকৈ আমি কামটো কৰিম। এতিয়া প্ৰথম হৈ গ'ল, এনেকৈ আহিব। যদি কিবা কাৰণে এনেকৈ নাহে, এইটো আপুনি চাওক ৱৰ্ক স্পেচ আছে, ৱৰ্ক স্পেচটো তেনেকৈ টিপিব, এছেঞ্চিয়েল ভাৰ্টিকেল এনেকৈ বহুত কিবা কিবি আহিব। মই আপোনাৰ এডিটিং টেবটোত ক্লিক কৰি দিছোঁ। এইটো হৈ গ'ল এডিটিং টেব। আপুনিও এডিটিং টেবটোতে কাম কৰিব পাৰে। এতিয়া কথা হ'ল, আমি এই প্ৰজেক্টটোত কাম কৰিবলৈ ভিডিঅ'ছ লাগিব, কাৰণ ভিডিঅ'টোহে আমি এডিট কৰিম। এতিয়া আমি এই যে দেখিছে এই পাৰ্টটো প্ৰজেক্ট বুলি য'ত লিখা আছে, এইটো আমি প্ৰজেক্টৰ যিহেতু নামটো ইণ্টাৰফেচ বুলি দিছিলোঁ, ইয়াত আপুনি মিডিয়াখিনি আনিব পাৰে, মানে ভিডিঅ' চিডিঅ' অডিঅ' যিখিনি আছে সেইখিনি আনিব পাৰে। আমি প্ৰথম যিহেতু ভিডিঅ' আনিম, ইয়াত এটা আমি ফ'ল্ডাৰ বনাই ল'ম যাতে আমাৰ কামখিনি কৰোঁতে খেলি মেলি নহয়। ইয়াত আমি নিউ বিন কৰিলোঁ। এই বিনটো আপুনি নাম দি দিলে, ধৰি লওক ফুটেজ। এতিয়া অকল ফুটেজখিনি হ'লেইতো নহ'ব, মিউজিকো লাগিব। তো ইয়াত আপুনি এটা আৰু বিন ক্ৰিয়েট কৰি ল'লে, মিউজিক হ'ল। আৰু এটা আপুনি ফুটেজ মিউজিক লগালে তাততো আপুনি ইফেক্টছ লগাব কিবা কিবি, ধৰি লওক ইয়াততো থকাখিনি থাকে, কিবা এক্সট্ৰা যদি আপুনি ডাউনলোড কৰিছে গ্ৰীণ স্ক্ৰীণ কিবা কিবি, তো ইয়াত মাৰিলে নিউ বিনত কৰিলে, ইয়াত আপুনি ইফেক্টছ বুলি এটা ফ'ল্ডাৰ বনাই ল'লে, ধৰি লওক প্ৰথম ইমানখিনি। এতিয়া আপুনি যদি এই ফুটেজটোত ডাবল ক্লিক কৰি দিব, এইটো চাওক বিন ফুটেজ বুলি খোল খাই গ'ল। এইখিনি হ'ল। আপুনি এইটো মিনিমাইজ কৰি দিলে, আপুনি নিজৰ ফ'ল্ডাৰটো বিচাৰিলে ক'ত ফুটেজ আছে। মোৰতো ইয়াতে খালী কৰা আছে, মোৰ ইমান একোৱেই নাই ইয়াত। তথাপিও সিদিনা এটা শ্বুট কৰা আছিলে, তাৰে এটা ফুটেজ জাষ্ট লৈ লৈছোঁ মই। ধৰি লওক মই এইটো ফুটেজেই লৈ লৈছোঁ। এইটো অকণমান সৰু কৰি দিম আৰু এইটো ডাঙৰ কৰি দিম। এইটো আনিলোঁ। এইটো আপুনি লেফ্ট ক্লিক কৰি এনেকৈ টানি ইয়াত ড্ৰেগ এণ্ড ড্ৰপ কৰি দিলে, মানে টানি আনি ইয়াত এৰি দিলেই হ'ল। হৈ গ'ল আপোনাৰ এটা। আমাক ধৰি লওক এটা ফুটেজ আনিছোঁ, এতিয়া লাগিলে আৰু আনি ল'ব। মই লগতে আৰু এটা আনি লৈছোঁ, ধৰি লওক এনেকৈ টানি আনিলে দুটা ফুটেজ আহি গ'ল। আপুনি তাৰপিছত এইটো কাটি দিলে, একো কাম নাই ইয়াৰ। এতিয়া কথাটো হৈ গ'ল, এই ফুটেজকেইটা আনিলে আপুনি কামটোতো কৰিব লাগিব, এটা তাৰ কাৰণে টাইম লাইন লাগিব। এইটো চাওক, সেইটো টাইম লাইন ছিকুৱেঞ্চ, আমি য'ত বস্তুখিনি এড কৰিম, মিউজিক লগাম। এই টাইম লাইনটো এতিয়া এড কৰিবলৈ এটা পদ্ধতি হ'ল, আপুনি এই ভিডিঅ'টো আকৌ ড্ৰেগ এণ্ড ড্ৰপ কৰি ইয়াত এৰি দিব পাৰে। সেইটো হ'ল এটা টাইম লাইন ক্ৰিয়েট কৰিব পাৰি। আৰু এইটো পদ্ধতিত মই যদি নকৰোঁ, ইয়ালৈ গ'লোঁ ফাইল নিউ, আৰু এইটো দেখিছে ছিকুৱেঞ্চ, কণ্ট্ৰল এন মাৰিলে আহে। শ্বৰ্টকাটটো মই এতিয়া কৰা নাই, আপোনালোকক যিটো লং ফৰ্মেটত দেখাইছোঁ, কণ্ট্ৰল এন মাৰিলেই হ'ল। ছিকুৱেঞ্চত মাৰি দিয়ক, আহি যাব। এতিয়া আপুনি, মইতো মোৰ বনাই থোৱা আছে অলৰেডি, এইটো বাদ দিয়ক। মই এৰি প্ৰেফাৰ কৰোঁ, এৰি ল'ব। আমি যিহেতু 1080pতে মেক্সিমাম কাম এতিয়াও কৰি আছোঁ, তো 1080pটোত এনেকৈ ছিলেক্ট কৰিব। আৰু মই কওঁ 24-25 এটা ল'লেই হ'ল। মই 25টো ল'বলৈ ছাজেষ্ট কৰোঁ। আগতে মই 24ত কৰিছিলোঁ, কিন্তু 25টো মই জনাত এতিয়া ভাল। মানে সেইটো মই এদিন ক'ম কিয় ভাল কিয় বেয়া, কিন্তু মই এতিয়া আপোনাক 24টো ল'লেও একো নহয়, 24টোৱে প্ৰেফাৰ কৰে, কিন্তু মই কওঁ যে 25টো লৈ ল'ব, একো প্ৰব্লেম নাই। এইটো এনেকৈ ছিলেক্ট কৰিলে আকৌ আপুনি গ'ল ছিকুৱেঞ্চলৈ, ছিকুৱেঞ্চ ছেটিংছটো মাৰিলে, এইটো চাওক এৰি চিনেমা 25 ফ্ৰেমছ পাৰ ছেকেণ্ড।
1920 আৰু 1080 মানে 16:9 ৰেচিঅ'ত এইটো হ'ল। এইটো আপোনাৰ কালাৰ ৱৰ্ক স্পেচটো চাব দেই, এইটো ৰেক 709 হৈ থাকিব লাগিব আৰু চেম্পলত এইখিনিতো তাৰ পৰা ঠিকেই আহে। এইটো অ'কে কৰি দিলে, এতিয়া হৈ গ'ল আপোনাৰ টাইম লাইন ৰেডি। আপুনি এই ফুটেজটো যদি আপুনি গোটেইখিনি নালাগে, আপুনি সেই গোটেইখিনি নালাগিলে কি কৰিব, আপুনি এই ফুটেজটো ইয়ালৈ আনিও কাটিব পাৰে আৰু এই জেগাটো যে দেখিছে এই চ'ৰ্চেছ ইয়াতো আপুনি কাটিব পাৰে। এতিয়া মই দেখাই দিছোঁ আপোনাক। এই ফুটেজটো যদি মই ইয়াৰ পৰা টানি আনি ইয়াত এৰি দিওঁ, এইটো চাওক মোৰ টাইম লাইনটো, মই এইটো ভিডিঅ'টো শ্বুট কৰিছোঁ মানে 60 FPS, কিন্তু মই টাইম লাইনটো ক্ৰিয়েট কৰিছোঁ 25, সেইকাৰণে ছিকুৱেঞ্চটো চেঞ্জ কৰিবলৈ অপশ্যন আহিছে, কিন্তু মই নকৰোঁ, মই কিপ এক্সিষ্টিং ছেটিংছেই ৰাখিম। এতিয়া চাওক এইখিনিতো ধৰি লওক নলগা পাৰ্ট কিছুমান আছে, মই এইটো অডিঅ'টো মিউট কৰিছোঁ, এইবিলাকতো নলগা পাৰ্ট কিছুমান আছে, এইখিনি মই অকণমানহে ইউজ কৰিম ইয়াৰ পৰা। এইটো ইয়াত আনি মই ইয়াতো কাটি পেলাই ইয়াতো কাটি দিব পাৰোঁ এনেকৈ, বুজিছে। আৰু মোক বোলে এইখিনি নালাগে, মই এই বস্তুটো য'ৰ পৰা লাগে তাত এইটো ইয়াত ক্লিক কৰি এই চ'ৰ্চতে মই চিলেক্ট কৰি লৈ যাব পাৰোঁ। আপুনি ইয়াত চ'ৰ্চত চালে এইখিনি নালাগে, এইখিনি নালাগে, এইখিনি নালাগে, এইখিনি নালাগে, এইখিনি নালাগে। আপোনাক ধৰি লওক ফুটেজটো এইকণৰ পৰাহে লাগে বুলি ভাবিছে, এইকণলৈ আনিলে তাত আপুনি এটা ইন পইণ্ট লগাব লাগিব, সেইটো হৈছে মাৰ্ক ইন বুলি। এইটো চাওক, এইটো মাৰ্ক ইনটো লগালে এইকণৰ পৰা আপোনাক ফুটেজটো ধৰি লওক এইখিনিলৈকে লাগে, এইকণ পিছৰ কোনো আপোনাক নালাগে, আপুনি এইখিনিলৈকে চালে কিন্তু ভাল লগা নাই, আপুনি এইকণলৈকে দিলে ধৰি লওক। তো ইন পইণ্টটো দিলে, এতিয়া আউট পইণ্টটো ক'ত দিব, আপুনি য'লৈকে লাগে সেইটোত আপুনি এইটো দেখিছে মাৰ্ক আউট কৰি দিলে হ'ল। এতিয়া আপুনি এই ফুটেজটোত এনেকৈ লেফ্ট ক্লিক কৰি এইটো টানি লৈ আহক, এইটো চাওক য'ৰ পৰা আপুনি চিলেক্ট কৰিছিলে সেইকণেই আহিব। ছেকেণ্ড ফুটেজটো আপুনি সেইটো কাম কৰিব পাৰে, তেতিয়া মানে কি হয় কম্পিউটাৰতে কষ্টটো কমকৈ পায়। ইয়াতো আপুনি এইখিনি ধৰি লওক নালাগে, আপোনাক এই ঘোঁৰাকণৰ পৰা লাগে, মই জাষ্ট এনেইহে লৈছোঁ, এইকণৰ পৰা লাগে ধৰি লওক এইকণলৈকে, এইটো দিলোঁ, এইকণ টানি আনিলোঁ, হ'ল। এতিয়া টাইম লাইনত এইটো চাওক, আপুনি যদি ৰান কৰে এইটো বহুত জাৰ্ক আছে। এতিয়া মই দেখিছোঁ যে আনিলোঁ হয়, এইকণৰ পৰাও মোৰ ভাল লগা নাই, এইকণো মোক আঁতৰাব লাগে। এতিয়া ইয়াত দুটা বস্তু ইম্পৰ্টেণ্ট হৈ যায়, এইটো দেখিছেনে, এইটো কয় চিলেকশ্যন টুল, শ্বৰ্টকাট হৈ গ'ল ভি, সেইটো ইউজ কৰিব পাৰে। আৰু ক'ত ইউজ কৰিব মই কৈ দিছোঁ। আৰু এই বস্তুটো একদম ইম্পৰ্টেণ্ট, সেইটো হৈছে ৰেজৰ টুল বা শ্বৰ্টকাট চি, মানে এই টুলটোৱে আমি চিলেক্ট কৰিব লাগে। এইটো তেতিয়া চিলেক্ট হৈ আছে, এইটোত কেনেকৈ চিলেক্ট কৰিম, এই কাৰ্চিনডাল হৈ আছে কাৰণে এইটো, বা এতিয়া ধৰি লওক মোৰ ৰেজৰডাল চিলেক্ট হৈ আছিলে, মই যদি কণ্ট্ৰল ভি টিপি দিওঁ তেতিয়া মোৰ এইটো চেঞ্জ হৈ যাব, চাওক কাৰ্চিন হৈ গ'ল। এতিয়া মোৰ এইকণত মোক কি লাগে, এই আগৰ পাৰ্টটো নালাগে, মোৰ পিছৰ পাৰ্টকণহে লাগে, আগৰকণো মোৰ ভাল লগা নাই ধৰি লওক। তেতিয়া মই কি কৰিম, ধুনীয়াকৈ কণ্ট্ৰল চিটো মাৰি দিম, এইটো দেখিছে চাব দেই, এইটো এতিয়া পইণ্টাৰ হৈ আছে, এইটো মই এতিয়া চি মাৰি দিম, সেইখন ব্লেডলৈ কনভাৰ্ট হৈ যাব। যেতিয়া এইকণত নালাগে আপুনি ব্লেডখন আনি এটা ধুনীয়াকৈ লেফ্ট ক্লিক মাৰি দিব, আগৰ পাৰ্টটো কাট খাই গ'ল, পিছৰ পাৰ্টটো এক্সট্ৰা হৈ গ'ল। এতিয়া আকৌ ধুনীয়াকৈ আপুনি ভিটো চিলেক্ট কৰি ল'লে, ভিটো চিলেক্ট কৰি আপুনি জেগাটোলৈ নিলে, তাৰপিছত এইটো চিলেক্ট হৈ আছে, এইটো ধুনীয়াকৈ আপুনি ডিলিট কৰি দিলে, এইটো কাম নাই। এইটো আপুনি এনেকৈ চিলেক্ট কৰিলে এইকণ জেগা বেক স্পেচ মাৰি দিলে এইটো আগলৈ গুচি আহিব। এইকণৰ পৰা আপোনাৰ ভাল লাগিছে গোটেইকণ ধুনীয়াকৈ। আকৌ আপোনাৰ এইকণো নালাগে ধৰি লওক, আকৌ চিটো মাৰিলে কাটিলে, এতিয়া চাওক আপোনাৰ আগফালৰটো লাগে কিন্তু পিছফালৰটোহে নালাগে। পিছফালৰটো যেতিয়া নালাগে এইটো চিলেক্ট হৈ থকা নাই, আকৌ আপুনি ভি মাৰিলে, ভি মাৰাৰ লগে লগে ভি মাৰি আপুনি এইটো চুই দিলে, এইটো চিলেক্ট হৈ গ'ল। এইটো যেতিয়া চিলেক্ট হৈ গ'ল আপুনি এইটো ডিলিট কৰি দিব পাৰে, আকৌ ডিলিট মাৰি দিয়ক। এতিয়া গেপ অকণ পৰিলে নহয়, আপুনি এবাৰ আকৌ লেফ্ট ক্লিক এটা মাৰি দিয়ক, এইকণত বগা হ'ব, আপুনি বেক স্পেচ মাৰি দিয়ক, পিছৰটো আগলৈ গুচি আহিব। এইটো চাওক, এতিয়া প্ৰজেক্টটো আমি কামহে কৰি আছোঁ। চাওক এই ষ্টাৰটো মানে যে ইয়াত দেখাই আছে ষ্টাৰ এটা, সেইটো মানে আপোনাৰ প্ৰজেক্টটো ছেভ হৈ থকা নাই, যে যিমানখিনি আপুনি কাম কৰিছে সিমানটো লেভেলত ছেভ হৈ থকা নাই। আপুনি কি কৰিব, ছেভ কৰি ল'ব লাগিব প্ৰজেক্টটো। এতিয়া ফাইললৈ যাব, ছেভ এছলৈ যাব, আপুনি য'ত চিলেক্ট কৰিছিলে এইটো প্ৰিমিয়াৰ ইণ্টাৰফেচটোত, সেইটোত ছেভ কৰি দিব। আপোনাৰ অলৰেডি প্ৰজেক্ট এটা আছিলে সেইটোতে আপুনি ৰিপ্লেচ কৰি দিলে হ'ল, য়েছ। আৰু কণ্ট্ৰল এছ মাজে মাজে মাৰি থাকিব, বেছি সময় নকৰিব, মানে
কেতিয়াবা ক্ৰেছ হৈ যোৱাৰ চান্স থাকে, যিহেতু ক্ৰেক ভাৰ্চনত এইটো অপশ্যন মানে প্ৰব্লেম দেখা পোৱা যায়। সেইকাৰণে যিমান কাম কৰে 4-5 মিনিটৰ মূৰে মূৰে মাৰি থাকিব, বা 2-3 মিনিট যিমান সোনকালে পাৰে মানে। আমাৰতো হাত আহিয়ে যায়, এতিয়া মাৰিয়ে থকা যায়, সেইটো কথা। এতিয়া এই দুটা বস্তু আপোনালোকে প্ৰথম শিকিলে যে চিলেকশ্যন টুলটোও গম পালে কি হয় চিলেকশ্যন টুলৰ কাম, ৰেজৰ টুলটোও গম পালে। বাকীকেইটাত ইমান প্ৰয়োজন এতিয়া নাই, কাৰণ ষ্টাৰ্টিং ফেজত ইমান একো প্ৰব্লেম নাই। যদি ইয়াত আপুনি এতিয়া টেক্সট এটা লিখিব খোজে, টেক্সট চিলেক্ট কৰিব, এইটো টিটোত চিলেক্ট কৰি এই ইয়াত আপুনি চিলেক্ট কৰি ল'ব। চাওক এনেকৈ ৰঙাকৈ আহি গ'ল। মই ধৰি লওক লিখি ল'লোঁ ইভিনিং শ্বুটিং, EVENING, ইভিনিং শ্বুট, হৈ গ'ল। এইটো ইভিনিং শ্বুট। এতিয়া মোক এইটো নালাগে, ইয়াত নালাগে, তললৈ আনিব লাগে। এতিয়া কি কৰিম, এইটোতো ৰঙা হৈয়ে আছে। ইফেক্টছ কণ্ট্ৰলটো দেখিছেনে, এইটো ইফেক্টছত যাম। ইফেক্টছত গৈ এইটো যে দেখিছে তাৰ কাষত এইটো চুই দিম, দেখিছে? বোলে টেক্সটটো ইমান ডাঙৰকো নালাগে, মোক অকণ সৰুহে লাগে, এইটো সৰু কৰি দিম। বা মোক এইটো নালাগে, এইটো সলাব লাগে। এইটো চাওক সলনি হৈ গ'ল। এতিয়া মই তললৈতো আনিব লাগিব। তললৈ কেনেকৈ আনিম? এই মোচনটো দেখিছেনে? মোচনটোত পজিশ্যন বুলি আছে। এই পজিশ্যনটো এইফালে দিলে কাষলৈ যাব, এইফালে। আৰু এইটোত যদি আপুনি চুৱে, চাওক এইটো তললৈ আহি গ'ল। একো নাই, হৈ গ'ল। এতিয়া আপুনি আকৌ বেলেগ এটাত যদি চুই দিয়ে, এইটো ধুনীয়াকৈ ইভিনিং শ্বুট বুলি আহি গ'ল, চাওক। এতিয়া এই দুইটা ক্লিপৰ মাজত আপোনাক ধৰি লওক এটা ট্ৰানজিশ্যনৰ প্ৰয়োজন আছে। ট্ৰানজিশ্যন এটা আপুনি ইউজ কৰিব লাগে। আপুনি কেনেকৈ ইউজ কৰিব? এই দুটা মানে ঘপককৈ চেঞ্জ হৈ গৈছে ধৰি লওক। আমিতো কেতিয়াবা এনেকৈও ৰাখোঁ, কিন্তু আপোনাক ধৰি লওক ইয়াত কিবা এটা বেলেগ এটা লাগে মানে দুইটা হেৰি। এতিয়া আপুনি এইটো চাওক, ইয়াত চালে ক'ৰবাত ইফেক্টছ বুলি লিখা আছে নেকি? নাই দেখোন এতিয়ালৈকে। এইটো চুই দিয়াৰ লগে লগে আপুনি দেখা পাব এইটো ইফেক্টছ হ'ল। আপুনি এইটো ভিডিঅ' ট্ৰানজিশ্যনলৈ গ'ল, ট্ৰানজিশ্যনলৈ গৈ আপুনি এই ডিজলভটোত মাৰিলে। এতিয়া মই যদি এই ক্ৰছ ডিজলভটোত এনেকৈ ক্লিক কৰি টানি আনি এই দুইটাৰ মাজত এৰি দিম, চাওক এইটো এফালে পৰিছে, এফালে পৰিছে। এতিয়া বস্তুটো কেনেকুৱা লাগিব চাব, দেখিলেনে? আপোনালোকে বেছিক কাটিঙো শিকিয়েই গ'ল, আৰু চিলেকশ্যন টুলটোৰ কথা গম পালে, ৰেজৰ টুলটোৰ কথা গম পালে। এই দুটা বস্তু হ'লে আপুনি অলৰেডি কাটিং ছিষ্টেমটো গম পায়েই গৈছে। ইণ্টাৰফেচটো আপুনি ধুনীয়াকৈ বুজি পায়েই গৈছে। এতিয়া ফাৰ্ডাৰ প্ৰচেছখিনি আমি গানৰ লগত কেনেকৈ বিট চিং কৰিম, কেনেকৈ কি কৰিম, বা এই অডিঅ'খিনিতো আমাৰ প্ৰয়োজন নাই, কেনেকৈ আঁতৰাম, সেইটো নেক্সট এটা ভিডিঅ'ত মই আপোনালোকক দেখাম। থেংক ইউ, ডেটছ অল ফৰ টুডে। যদি আপোনালোকৰ ভাল লাগিছে ভিডিঅ' তেনেহ'লে লাইক কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই এনেকুৱা টিউটৰিয়েল ভিডিঅ' বনাবলৈ মটিভেশ্যন পাই থাকোঁ। ধন্যবাদ।